আন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আপোনালোকৰ ভালেই চাগে, মোৰো ভালেই বাৰু। আৰু আজি বিশেষকৈ মঙলবাৰ হয়, আৰু আজিৰ পৰা মঙলবাৰৰ দিনাখনে মই আপোনালোকৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এতিয়া বৰ্তমান ৰাতিপুৱা 8:30 বাজিছে। উঠি যিখিনি প্ৰাতঃকৰ্ম সেইখিনি কৰি মেলি ল'লোঁ, আৰু এতিয়া মই অকণমান ভাবিছোঁ য়োগা অলপ কৰি লওঁ। তাৰপিছত আপোনালোকক আকৌ দেখা হ'ম। বতৰ দেখিছেনে কেনেকুৱা বতৰ থাকিলে মানে উঠাও দেৰি, শুই থাকিবলৈও মন যায়, কিন্তু শুই থাকিলেতো নহ'ব, নিজৰ কামখিনিতো কৰিবই লাগিব। আৰু এতিয়া বৰ্তমান ৰাতিপুৱা চাহ খাই বৈ লৈ ৰাতিপুৱা ব্ৰেকফাষ্টটো কৰি এফালে যাম বুলি ভাবিছোঁ। এওঁ মানে লগ ধৰিছে, আমাৰ একে বন্ধু এগৰাকীৰ মানে অপাৰেশ্যন হ'ল, আৰু সেই ভাবিছোঁ তাতে তেওঁক খা খবৰ এটা লৈ আহিম। বৰ্তমান মই খালি এতিয়া য়োগা অলপ কৰি লওঁ, আৰু এইখিনি কৰি মেলি আপোনালোক আকৌ ব্ৰেকফাষ্টত লগ হ'ম। লুচি বনাই আছোঁ, আৰু দাইল বটাৰ লুচি মিক্স দাইল খাবলৈ বহুত ভাল লাগে। তাকে বনাই আছোঁ ৰাতিপুৱা ব্ৰেকফাষ্টত, আপোনালোকক দেখাম বাৰু। এতিয়া আপোনালোকক কৈছিলোঁ ন মই এফালে যাম বুলি, তাকে ওলালোঁ। এই তৎক্ষণাত আহোঁ, তেনেহ'লে আহি আকৌ দেখা হ'ম। দিনত পাৰোঁ যি পাৰোঁ আপোনালোকক দেখাম বাৰু। ঠিক আছে বাৰু। মই বজাৰৰ পৰা ভাঙন মাছ আনিছিলোঁ, এইখিনি এতিয়া ধুই মেলি চিকাৰ লগত বনাম। আৰু এই পাঁচফোৰণ দিছোঁ, তাৰপিছতে পিঁয়াজ জলকীয়া একেলগে দি দিছোঁ। এতিয়া জিকাই মাছে বনাম বুলি ভাবিছোঁ আজি। লৰালৰি হ'ল, বজাৰৰ পৰা চব্জি আনিলোঁ, মাছ আনিলোঁ, মোৰ বিৰত দেৰিয়ে হৈছে, তাতে লৰালৰিকৈ বনাইছোঁ। আজি ৰেচিপিটো নিদিওঁ বাৰু আপোনালোকক, এনেই আৰু দেখাই দিছোঁ যিহেতু বনাইছোঁ। এইফালে ভাত হৈ গ'ল, বনাইছোঁ। বহুত লৰালৰি হৈছে আজি, দালি দিলোঁ। ভাজি ল'লোঁ এইখিনি, লগতে আলু এটাও দি দিছোঁ এনেকৈ কুটি। এইফালে বিলাহীখিনিও দি দিলোঁ লগতে, আৰু অকণমান লৰাই দিলোঁ। হালধি দিলোঁ, নিমখ দিলোঁ, আৰু এইখিনি ভালকৈ লৰাই দিলোঁ। বিলাহীৰ পৰা পানী লোৱাৰ পিছত এইখিনি অকণমান ভাজি লোৱাৰ পিছত আৰু ঢাকনিখন মাৰি দিম, যাতে জিকাখিনি সিজি যায়। পেটু ভাজি অকণমান আছিলে, পেটু ভাজি অকণমান ভাতৰ লগত ফ্ৰাই কৰিলোঁ, যথেষ্ট খাই ভাল পায়।
জিকা আৰু মাছৰ ৰেচিপিখনত অলপ দেৰি সিজাৰ পাছত গোলনেমু এটা চেপি দিবচোন, ই খাবলৈ বৰ ধুনীয়া হয়। এতিয়া আবেলি 6টা বাজিছে, চবেই চাহ তাহ খাবলৈ কাৰণে কিবা এটা বনাব লগা হৈছে। এইফালে টিউশ্যন মাষ্টৰ হৈছে। মই এয়া ভাবিছোঁ ভাপত দিয়া পিঠাকে বনাওঁ নাৰিকলৰ লগত। আৰু ইয়াৰ বনাবলৈ কাৰণে আপোনাৰ পিঠাগুড়ি লাগিব, গাখীৰ, বাটাৰ আৰু নাৰিকলৰ গুড়ি, বেকিং পাউডাৰ আৰু চেনি লাগিব। তেনেহ'লে আপোনালোকে চাওক আৰু মই চেনি কেনেকৈ বনাওঁ আপোনালোকক দেখাওঁ, আমিও খাওঁ, আপোনালোকে চাওক। এয়া মই পিঠাগুড়ি লৈ লৈছোঁ, লগতে নাৰিকল গুড়ি 2 চামুচ, আপোনালোকে ডাঙৰ চামুচে 3 চামুচমান দিব। লগতে এইখিনি ধুনীয়াকৈ মিলাই ল'ব লাগিব। পিঠাগুড়ি বেছি হোৱা যেন দেখিছোঁ, সেইকাৰণে মই আৰু এচামুচ দি দিছোঁ। নাৰিকলটো হ'লে খাবলৈও ভাল হয় বেছিকৈ। আৰু এইখিনি ভালদৰে মিলাই ল'ম আমি। এতিয়া চেনি এচামুচ দিছোঁ। ফিটি চাই ল'ব, চেনি কম হোৱা যেন দেখিলে আকৌ দিব পাৰিব। লগতে বেকিং পাউডাৰ এই আপোনাৰ চামুচেৰে দেখিছেনে? আৰু বাটাৰ এয়া 2 চামুচ। বাটাৰটো দিলে খাবলৈ বহুত টেষ্টি হয়। এতিয়া আমি ইয়াত পিঠাগুড়িখিনিৰ লগত গাখীৰ এনে হিচাপত দিব লাগিব। খুব বেছি পনীয়াও নহয়, খুব বেছি পেষ্টটো ডাঠ হৈও নাথাকে। মালপোৱা আমি বনাওঁতে যিটো পেষ্ট দিওঁ সেইটো হিচাপত ৰাখিব লাগিব আৰু ভালদৰে পিঠাগুড়িখিনিৰ লগত আমি মিলাই ল'ব লাগিব। এইটো আমুল তাজাও দিব পাৰে আৰু গৰু গাখীৰো দিব পাৰে, নহ'লে পাউডাৰ গাখীৰো মিক্স কৰি দিব পাৰে। কম হোৱা যেন দেখিলোঁ, সেইটো বাবে মই গৰু গাখীৰ অলপো দি দিছোঁ আছিলে। কোনো জোখ নাই ইমান কাপ দিব লাগিব বুলি। আপোনালোকে মাত্ৰ পিঠাগুড়িখিনি নাৰিকলৰ লগত সানোতে ফিটোতে এনেদৰে মন কৰিব লাগিব যে খুব বেছি ডাঠো নহয়, খুব বেছি পাতলো নহয়। আমি যেনেদৰে মালপোৱা বনাওঁতে যিটো জোখত আমাৰ পেষ্ট তৈয়াৰ কৰি লওঁ সেইটো জোখত কৰিলেই হ'ব। সেইখিনি বৰ্তমান কি ধুনীয়াকৈ ফুলি গৈছে। এতিয়া আমি ইয়াত ভাপত দিয়া পিঠা ষ্টেণ্ডত, ইডলি ষ্টেণ্ডত নহ'লে বা আপুনি যিকোনো বাতি এনেকুৱা ধৰণৰ হেৰিত দিলেও ধুনীয়াকৈ সাজ বহি লওঁ। এনেকুৱা ইডলি ষ্টেণ্ডৰ বাতিত ফিটি লোৱা পিঠাগুড়িখিনি ধুনীয়াকৈ তিনিটাকৈ বহাই দিম। তেনেকৈ প্ৰথমে এনেকৈ ইয়াত বাটাৰ অকণ লগাই দিব লাগিব যাতে লাগি নাযায়।
এতিয়া আমি ইয়াত বহাই দিলোঁ আগতে আমি পানী দি আপোনাৰ গৰম কৰি ল'লোঁ কুকাৰটো আৰু ইয়াৰ পিঠাগুড়ি পেষ্টটো ধুনীয়াকৈ সানি ষ্টেণ্ডডালত দি ঢাকনিত কোনো আপোনাৰ হুইচেল দিব নালাগিব আৰু ইয়াৰ গাস্কেটডাল আঁতৰাই 10-15 মিনিটৰ কাৰণে ইয়াক সিজিবলৈ দিব লাগিব বৰ্তমান হৈ গ'ল পিঠাকেইটা ইয়াক এনেকৈ উলিয়াই আনি এনেকৈ থ'ব দেখিছেনে কিমান ধুনীয়া হৈছে কিমান স্পঞ্জি কোমল হৈছে দেখিছে এয়া আমাৰ হৈ গ'ল ইডলি নাৰিকল ভাপত দিয়া পিঠা এতিয়া আমি এক চাহৰ লগত চাৰ্ভ কৰিম এতিয়া হৈ গ'ল মোৰ এয়া পিঠা চাহ বনাইছোঁ